হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু এয়া একদম ৰাতিপুৱাতে 4:30মান বাজিছে, তেতিয়া কোনো উঠাই নাই আৰু দুই এজন খোজ কঢ়া মানুহৰ মাত শুনা পাইছোঁ আৰু কোনোৱে নাই। এতিয়া দেখিছেনে একদম, কিন্তু ৰাতিপুৱাৰ সময়খিনি ইমান যে ফ্ৰেছ লাগে নহয়, একদম ঠাণ্ডা ঠাণ্ডা বতাহ বলি আছে আৰু ইমান পৰিৱেশটো বিৰাট ঠাণ্ডা হৈ থাকে। অলপমান এক্সাৰচাইজ কৰি ল'লোঁ, দৰ্জা খুলি কিনে বাহিৰত অলপমান চাই ঘৰ চৰ ঝাৰ দিলোঁ, ৰাতিপুৱাৰ কামখিনি কৰি ল'লোঁ আৰু কৰি লৈ এতিয়া আৰু আজি যিহেতু ভোট আছে, সোনকালে উঠিছোঁ আৰু ডিউটিও আছে, যাব যিহেতু আৰু মই সোনকালে কামখিনি কৰি ল'লোঁ, গা পা ধুই ল'লোঁ। এতিয়া চৰকাৰ যিয়ে নহওক ভোট দিবও যাব লাগিব। চৰকাৰ যিয়ে নহওক, হয়নে? ভোটটোৱে হৈছে আমাৰ নিজস্ব অধিকাৰ, য'ত আমি নিজৰ ইচ্ছামতে দিব পাৰোঁ আৰু সেইমতে ভোট দিব যাব লাগিব। ভোটটো আমাৰ নিজস্ব গণতান্ত্ৰিক অধিকাৰ, গতিকে ভোটটো নিদিলে ভাল নালাগে, দিব লাগিব। কিন্তু তাৰ আগতে এয়া কামখিনি কৰি লৈছোঁ, সোনকালে উঠিছোঁ, গা পা ধুলোঁ আৰু এতিয়া এয়া চাহ হ'ব দিছোঁ। আনফালে মই গৰম পানীও হ'ব দিছোঁ, গৰম পানী খাম যিহেতু। আৰু এয়া চাহকাপ হৈ গ'ল আৰু এয়া অলপ দেৰিকৈ এয়া ভোট দি আহিলোঁ আৰু ভোটটো হৈছে সম্পূৰ্ণ নিজৰ গণতান্ত্ৰিক অধিকাৰ, যিহেতু ভোট সাব্যস্ত কৰিলোঁ। আৰু চৰকাৰ যিয়েই নহওক কিয়, অসমখনৰ আয় উন্নতি হওক, দেশখন ভালে কুশলে থাকক আৰু আমাৰ জুবিন দাই জাষ্টিছ পাওক, এয়াই বিচাৰোঁ।